গৰু গা ধুৱাবলৈ মাহ হালধি পিচিছো দেই। এয়া মাহ হালধি ইয়াত লৈ লৈছে। মাহ হালধি নহয় আচলতে কেতুৰিহে ন নেমাতা নে কিনো মাতি দে আকৌ এবাৰ বনোৱা হালধি বেলেগ নি কেতুৰি বুলি নকয় মই আকৌ কেতুৰি বুলি কয় বুলি এইফালে চাকত দিবলৈ কাটি থৈছে লাও বেঙেনা কেৰেলা সকলোবোৰ চাট বনোৱাই নাই চাট বনাবহে এতিয়া গৰুনোৱা বোলে এয়া কি গৰুনোৱা হালধি মাহ দিছে এইফালে আমি ঘঁহিবৰ কাৰণে খোৱা হালধি অকণমানো দিছে গৰুনোৱা হালধি ৰং নাই তাৰমানে খোৱা হালধি অকণমানো দি দিছে এয়া আমি ঘঁহিবলৈ এয়া চাট বনাই আছে বনাই হোৱাকৈ নাই আৰু আমাৰ শুনো শুই উঠি চিধাই গৰু নোৱাবলৈ চাবলৈ আহিছে না শুনো ব'লা পুঠা হেৰি ঘঁহিলে সেয়া মাহ হালধি ঘঁহিলে এয়া গৰুক মাহ হালধি ঘঁহিলে তাৰপৰা গা ধুৱাব গা ধুৱাব লাগিব দেখা যোৱা ব'লা অকণমান ঘঁহি দিবা ব'লা নোযোৱা ভয় লাগে খুচিব বুলি এজনীহে গৰু দেই আমাৰ মাখিলতী মাখিলতী কয় নে দীঘলতী কয় অঁ দুইডাল আছে দীঘলতী মাখিলতী আমি গৰু গা ধুৱাওঁগৈ মাহ হালধি ঘৰতে ঘঁহি ল'লোঁ এইটো পুখুৰীটো আছে ওচৰত সেই পুখুৰীটোত আমি ধুৱামগৈ এতিয়া আমাৰ গৰু এজনীহে ন দেহা আমি তাইকে গা ধুৱাম আজি গৰু বিহু ব'লা 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 গা ধুৱামগৈ ব'লা লাও খা বেঙেনা খা কওঁগৈ ব'লা 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 পোৱালি এতিয়া মাকে আছে আমাৰ হয় নাই পোৱালি আছে অঁ লাহে লাহে যাবা আকৌ দেই পৰিবা আৰু এনাই গ'লে ব'লা 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 ধোৱা 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 লাও খা বেঙেনা খা মাৰা মাৰা দেখা দলিয়াই দিয়া বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু দিয়া দলিয়াই দিয়া ইখন হাতে দলিয়াই দুখন হাতে ধোৱা লাও খা বেঙেনা খা কৈ দিয়া দলিয়াই দিয়া অঁ ই নোৱাৰিছে আমাৰ দেহাই ভয় কৰিছে হয় নাই এইফালে আহা গৰুজনী গা ধুৱাই দিয়াৰ কাৰণে ভয় কৰিছে এই আমাৰ মাখিলতী মাৰি দিব মাখিলতী দীঘলতী দীঘলতী দীঘল পাত মাখি মাৰো জাক জাক ব'লা ছাগলীকো গা ধুৱাবা নি দিলে নাই মাহ হালধি ক'ত দি দিলে আমাৰ শুনা জেতুকা ল'লে দেই এয়া ময়ো ল'লোঁ হয় নাই আমাৰ শুনেও ল'লে কালি ল'লোঁ ভালকৈ দেখাই দিয়া ধূলি লাগিলে হাতত হাতখন মেলি দিয়া মাহ হালধি ঘঁহিমগৈ এয়া লৈ লৈছোঁ গাত ঘঁহিবলৈ অকণমান লাগে কাণত সোমাব বুলি এয়া মাহ হালধি ল'লোঁ নহয় মাহ হালধি ঘঁহিমগৈ দেই
গা ধুওঁতে সমূহ ৰাইজকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে ধন্যবাদ।